কৈ দিয়া আমি মামা ঘৰলে কেলে আহিছা কৈ দিয়া ভাওনাই থকা কাৰণে ভাওনা চাবলৈ আহিছে হয় ভাওনা কোনে পাৰ্ট লৈছে কোনে ভাওনাত ল'ব কোন ওলাব ৰাৱণ আৰু মামা ওলাব হয় মামা ওলাব মেকুৰী যাবলৈ ৰৈ আছে ভাওনালৈ যাবলৈ ৰৈ আছে বোলে ভাওনা চাবলৈ যাবলৈ ৰৈ আছে নমস্কাৰ চিমাচলি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আপোনালোক সকলো নিশ্চয় ভালে আছে আমাৰো ভালেই আৰু আজি হৈছে 29 অক্টোবৰ আৰু মই এতিয়া আছোঁ এয়া ঘৰত মাৰ ঘৰলৈ আহিলোঁ এতিয়া সন্ধিয়া আহি পাইছোঁহে দিনত ঘৰতে আছিলোঁ ঘৰত তুলনি বিয়াখন আছিলে বিয়া খালোঁ বিয়া খাই পেলাই আকৌ আহিলোঁ ঘৰলৈ আজি ল'ৰালৈকে আহিলোঁ বিশেষ এটা কাৰণত আজি মানে ইয়াত আমাৰ মাহঁতৰ আমাৰ গাঁৱৰ নামঘৰত ভাওনা আছে আমাৰ গাঁৱৰ যুৱকবৃন্দ সকলোৱে মিলি পেলাই ভাওনা পাতিছে বহুত বছৰৰ মূৰত ইয়াত মানে ভাওনা চাম আজি মনটো বহুত ভাল লাগি আছে আৰু দেখাও মানে ভাওনা চাব কৈ আছে মানে কেতিয়াবা কৈছে ভাওনা চাবলৈ যাম ফুটবল খেলি আছো মামাহঁতে ভাওনা পাৰ্ট লৈছে তাৰ গতিকে চাবলৈ আহিছে সি গতিকে যাম আৰু আপোনালোকক আজি আমাৰ গাঁৱৰ ভাওনা দেখুৱাম মানে আমাৰ গাঁও হৈছে হাজৰিকা গাঁও নামঘৰ আমাৰ নামঘৰৰ ভাওনা আজি আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ যাম অলপ দেৰি পাছত আৰু গতিকে ভিডিঅ'টো আৰম্ভ কৰিলোঁ সকলোৱে চাব আমাৰ গাঁৱৰ ভাওনানো কেনেকুৱা হয় দেখুৱাম আৰু মনটো বহুত ভাল লাগি আছে মানে ভাওনা চাবলৈ যাম নিজৰ নামঘৰত ভাওনা ছোৱালীতে চোৱা বিয়া হোৱাৰ পৰা ইয়াত ভাওনা চোৱা মনতেই নপৰে এইবাৰ প্ৰথম চাম মানে দেহা হৈ ডাঙৰেই হ'ল গতিকে ভাল লাগিবই আৰু মনটো নিজৰ আগতেতো কিমান ভাওনা চাওঁ ইয়াত কিন্তু দেহা হোৱাৰ পৰা বা বিয়া হোৱাৰ পৰা ইয়াত ভাওনা চাবলৈ তেনেকৈ নিমিলে কিন্তু এইবাৰ মিলিছে গতিকে চাম আপোনালোককো দেখুৱাম গতিকে মোৰ ভিডিঅ'টো চাব আৰু এতিয়া সাজু হৈ লওঁ আৰু পিছত গৈ নামঘৰত ভিডিঅ' কৰিম আৰু সকলোকে দেখুৱাম আমাৰ ভাইটি বিশেষকৈ মোৰ ভাইটিয়েও পাৰ্ট লৈছে আৰু বৰ্তা ল'ৰা মামাৰ ল'ৰা সকলোখিনি ঘৰৰে গোটেইখিনি গতিকে সকলোকে দেখুৱাম গতিকে চাব আজি মোৰ ভিডিঅ' গতিকে এতিয়া ওলাই লওঁ বাবাৰ পূজা আগতীয়াকৈ যাবলৈ ওলাইছে আমি দেৰিকৈ যাম আৰু মোৰ ভিডিঅ'ত আপোনালোকে গান শুনি আছে হৰিনাম উপায় নাই নামঘৰৰ ওচৰতে সেইবাবে নামঘৰৰ পৰা মাতবিলাক আহি আছে আৰু ভাওনালৈ ইফালে মায়ে মাৰিছে ভঁৰালত তলা এফালে তলা চলা মাৰি যাব লাগিব যিহেতু চব গ'লেই দেখুৱাই দিছোঁ এয়া আমি এতিয়া ভাওনা চাবলৈ গৈছোঁ কৈছে আৰু মোকো দেখুৱা আমি এতিয়া গৈ লওঁ ন আহা আৰু ভাওনাৰ সাজ সজ্জাৰ দৃশ্য আপোনালোকক অকণমান দেখুৱালোঁ আমাৰ মেকআপত আছে আমাৰ ধ্ৰুৱ আৰু এয়া মই নামঘৰৰ ভিতৰ সোমাইছোঁ এয়া নামঘৰৰ ভিতৰৰ দৃশ্য আপোনালোকক অকণমান দেখুৱাইছোঁ এয়া দেখিছে নামঘৰত আমাৰ গাঁৱৰ এয়া বৰমাহঁত আৰু ওচৰৰ গাঁৱৰ লোকসকলো এয়া ভাওনা চাবৰ বাবে নামঘৰত প্ৰায় সংখ্যক লোক আহি উপস্থিত হৈছেহিয়ে এয়া বহি আছে এয়া অকণমান সকলোকে দেখুৱাইছোঁ নামঘৰৰ ভিতৰত থকা ৰাইজসকলক আৰু এয়া দেখিছেনে আমাৰ নামঘৰ গাঁৱৰ হাজৰিকা গাঁৱৰ নামঘৰ আচলতে আমাৰ নামঘৰটো নতুনকৈ বনোৱা হৈছে আগতে নামঘৰটো সৰু আছিলে এতিয়া আকৌ নতুনকৈ মানে মণিকূটলৈকে নতুন কৰি গাঁৱৰ ৰাইজে মিলি সেয়া ভাওনা সভা পাতিছে সেইবাবে ময়ো আহিলোঁ আৰু আজি ভাওনা চাম আপোনালোককো দেখুৱাম সম্পূৰ্ণ ভাওনা দেখুৱাব নোৱাৰোঁ বাৰু দীঘলীয়া হৈ যাব ভিডিঅ' মাজে মাজে কিছু অংশ ভাওনাৰ দেখুৱাম আপোনালোকে চাব বুলি আশা কৰিলোঁ
ভিডিঅ'ৰ যোগেদি আপোনালোকক মই অতি গৰ্বৰে জনাবলৈ পাই সুখী হৈছোঁ যে আপোনালোকে যিয়ে মহাপুৰুষজনাৰ বাৰেৰহণীয়া এয়া কৃষ্টি গায়ন বায়নৰ দৃশ্য দেখুৱাইছোঁ। এয়া সৰহসংখ্যক ব্যক্তি আমাৰ গাঁৱৰে হয় আৰু মুখ্য আসনত আছে এয়া জিতেন দত্ত দা। আমি সৰুৰে পৰা তেখেতক আমাৰ গাঁৱত ভাওনা হ'লে নাটৰ আঁত ধৰা দেখিছোঁ আৰু এইবাৰো তেওঁ ইয়াৰ দায়িত্বত আছে। আৰু অৱশ্যে ভাওনা বুলি বাহিৰৰ পৰা 2-এজন ব্যক্তিক নিমন্ত্ৰণ কৰা হৈছে গায়ন বায়নলৈ, কিন্তু সৰহসংখ্যক ব্যক্তি আমাৰ গাঁৱৰে হয়। সেইটো কাৰণে খুব আমি গৰ্ব অনুভৱ কৰোঁ এইটো লৈ পেলাই আৰু তেওঁলোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ মোৰ এই ভিডিঅ'ৰ যোগেদিয়ে। আৰু আপোনালোকে আজি ভাওনাখন উপভোগ কৰিব বুলি আশা কৰিলোঁ। আৰু এই অকণমানিজনী ভাওনা চাবলৈ আহিছে, এয়া তাইকো অকণমান দেখুৱালোঁ। আৰু এয়া আমাৰ বৰ্তা জ্যোতিষ হাজৰিকা, আমাৰ বৰ্তা হয়। এয়া বৰ্তাই নাট উলিয়াইছে মণিকূটৰ পৰা, তাৰো অকণমান ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। সকলো ৰাইজ আহি উপস্থিত হৈছে। আজি এই মহাপুৰুষীয়া নামঘৰ শুভ উদ্বোধন কৰিবৰ কাৰণে এই গাঁৱৰে বয়োজ্যেষ্ঠ শ্ৰীযুত হাজৰিকা খুব চমুকৈ দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। ভাওনাৰ মুখ্য চৰিত্ৰ সূত্ৰ ওলাবলৈ লৈছে। আচলতে মই সূত্ৰৰ গোটেই অংশ দেখুওৱা নাই, মাজে মাজে ক্ৰপ কৰিহে দেখুৱাইছোঁ। গোটেইখিনি বহুত দীঘলীয়া হৈ পৰেগৈ, গতিকে মাজে মাজে কিছুমান অংশহে ইয়াত দেখুৱাইছোঁ ভিডিঅ'ত। সকলোবিলাক মই তেনেকৈয়ে দেখুৱাম আৰু আপোনালোকে চাই কেনেকুৱা পালে জনাব।